চিপাঝাৰৰ সাতখলি গ্ৰাম্য ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় বড়ৌচা কাপ 2020 ফুটবল প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত হোৱা প্ৰথমখন খেলত লেকাং এফচি অৰুণাচলে আনচুমি এফচি শোণিতপুৰক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰায় 5,000 দৰ্শকে উপভোগ কৰা খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে সমাপ্ত হয়। খেল উদ্বোধন কৰে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত। উক্ত খেলপথাৰত বাকী থকা 3খন খেলত সমূহ দৰ্শকৰ উপস্থিতি কামনা কৰিছে আয়োজকসকলে। হয়, যি চতুৰ্দশ বাৰ্ষিক বড়ৌচা কাপ ফুটবল টুৰ্ণামেণ্ট হৈ আছে আৰু তাৰে আজি আমাৰ প্ৰথমখন খেল সাতখলি গ্ৰাম্য ক্ৰীড়া খেলপথাৰত আবেলি ঠিক 2 বজাৰ লগে আৰম্ভ কৰিছিলে আৰু এই খেলৰ শুভাৰম্ভণি কৰিছিলে আমাৰ সকলোৰে চিনাকি জনপ্ৰিয় নেতা চৰ্দাৰ গুৰুজ্যোতি দাসদেৱে আৰু তেখেতক সংগ প্ৰদান কৰিছিলে আয়োজক সমিতিৰ সন্মানীয় সভাপতি তথা চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। আৰু আমাৰ এই খেলপথাৰত হ'বলগীয়া খেল 4খনৰ তাৰিখটো হৈছে আজি 29 অক্টোবৰ, 30 অক্টোবৰ, 31 অক্টোবৰ আৰু 2 নৱেম্বৰত। 2 নৱেম্বৰত যিটো দলে জয়ী হ'ব সেই দলটোৱে আপোনাৰ কোৱাৰ্টাৰ ফাইনেললৈকে আগবাঢ়ি যাব। আৰু ইয়াত উপস্থিত থকা সমূহ দৰ্শকক, সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে বড়ৌচা স্পৰ্টছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যক আমি ধন্যবাদ জনাইছোঁ। এই সুন্দৰ টুৰ্ণামেণ্টখনিৰ 4খন খেল আমাৰ এই সাতখলি গ্ৰাম্য ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লোৱাৰ বাবে। আৰু আজি যি লিকাং এফচি আৰু আংচুমি এফচিৰ মাজত খেল হৈছিলে তাত লিকাং এফচিয়ে 2 আৰু আংচুমি এফচিয়ে 1 গ'ল কৰিছিলে আৰু লিকাং এফচি ইয়াত জয়ী হৈছে। আমি আশা কৰিছোঁ অনাগত যি 3খন খেল আছে তাতো ইয়াতকৈ অধিক দৰ্শক উপস্থিত হ'ব। ধন্যবাদ। আপোনালোকে ইতিমধ্যে গম পাইছে আজি খেল ইতিমধ্যে শেষ হৈছে। লিচিং এফচিয়ে আমাৰ শোণিতপুৰ দলক 2-1 গ'লত পৰাজিত কৰিছে আৰু আজি প্ৰায় দৰ্শক 8-10 হাজাৰ দৰ্শক হৈছে আপোনালোকে দেখিছে। আৰু আমি আশা কৰিছোঁ অহাকালিও খেল আছে, পৰহিও আছে, তাৰপিছত 2 নৱেম্বৰত আছে। আমি সকলোকে আহ্বান জনাইছোঁ যেন অহা এই 3টা দিনতো সকলোৱে আজিৰ দৰে সহযোগ কৰি আমাৰ ক্ৰীড়া সন্থাক উৎসাহিত কৰে। যা সি মাৰিবই লাগে। চিপাঝাৰৰ পৰা ৰেজেক আহমেদৰ ৰিপৰ্ট আৰৰ খবৰ।